হেল্ল' আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন আন এটা ভিডিঅ' আপোনালোকৰ মাজত স্বাগতম জনাই আছোঁ। আজি হৈছে বছৰৰ শেষ দিনটো। আজি এটা সৰুকৈ ব্লগটো সম্পূৰ্ণকৈ চাই যাব। চব্জি কটা আয়োজন চব্জি কাটি এয়া চব্জি কাটা ৰেডি। এতিয়া জুই ধৰিব আৰু খানা বনাব। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। মই একো কৰা নাই, ভিডিঅ' বনাই আছোঁ। এয়া দালি বনাই আছে, দালি হ'বই আৰু আপোনালোকে চাই যাওক। এয়া আমাৰ ভাতটো হৈ গ'ল, এতিয়া দালি বহাইছে, দালি হ'বই আৰু অকণমান ডেন্স কৰিলে আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ'টো। এয়া দালি উতলি আছে, এতিয়া মাংস বনাব লাগিব। কৃষ্ণায়ে পিঁয়াজ কাটি আছে, বিলাহী কাটিছে মাংসৰ কাৰণে। এয়া আমাৰ তামান ডেন্স চলি আছে। একেবাৰে এপ্ৰিল তামান 2022 কৰোণা নাহে আৰু তাকে কামনা কৰিছোঁ। আমাৰ দালি ভাজি হৈ গ'ল। মই খৰি দিব লৈছোঁ। চুৰ আজি হৈছে বছৰৰ শেষ দিনটো। আজিৰ পৰা 2021 গ'ল আৰু কৰোণা নাহিলে ৰক্ষা। তাৰপিছত আৰু 2022 পৰি গ'ল। এয়া ঠাণ্ডাতে ৰবানৰে জুই পৰি আছে। এয়া খানা বনাই আছে কৈয়ে মই এই ঠাণ্ডাতে ৰক্ষা নাপায়, জুইত ধৰিছে। এয়া চাটনি বনাই আছে, চাটনি হ'বই আৰু। এয়া মই মাংস বনাব লগা হৈছে। মাংস কেনেবা হয় গম নাপাওঁ দেই গাইছ। তামান ঠাণ্ডা দেই। এতিয়া আমি ভাত খাওঁ, ভাত খাওঁতে আমি ভালকৈ দেখুৱাব পৰা নাই, প্লিজ বেয়া নাপাব। এইখিনিতে মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। এতিয়া আমাৰ ভাত চাত খোৱা হৈ গ'ল। এতিয়া ঠাণ্ডা লাগিছে, অলপমান জুই পাওঁ, তাৰপিছত ডেন্স কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু সম্পূৰ্ণকৈ চাব। আৰু কোনে যেন নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।